হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জানো আহক ইউটিউব চেনেললৈ। আহক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? উত্তৰটো হৈছে 7খন। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দ্বিতীয় প্ৰশ্নটো হৈছে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কিমান চনৰ আৰু কিমান তাৰিখে ঘোষণা কৰা হৈছিল? উত্তৰটো হৈছে 2021 চনৰ 9 জুন তাৰিখে। 4 নম্বৰ প্ৰশ্নটো হৈছে কাজিৰঙাক কিমান চনৰ আৰু কিমান তাৰিখে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰটো হৈছে 1908 চনৰ 3 জানুৱাৰীত। 5 নম্বৰ প্ৰশ্নটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। 6 নম্বৰ প্ৰশ্নটো হৈছে পূবৰ আমাজন বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? উত্তৰটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে দিহিং পাটকাই অভয়াৰণ্যক গঠিত হোৱা 3খন সংৰক্ষিত বনাঞ্চলৰ নাম কি? উত্তৰটো হৈছে ডিৰাক বনাঞ্চল, দিহিং আৰু জয়পুৰ সংৰক্ষিত বনাঞ্চল। হেল্ল' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।